দেখিবলৈ পাইছে নালিয়া নাপিত আপোনাৰ ব্যস্ত চুলি কটাত। এইজনী হৈ গ'ল আমাৰ নালিয়া নাপিত। আমাৰ এইটো এটা মোহন, এতিয়া বেহাবাৰী মোহন নহয় খালি আৰু এইটো গেৰেকী গাঁৱৰ মোহন, এইজনী মোহন। অলপ আগত আমি উপস্থিত হৈছোঁ আপোনাৰ নাগশংকৰ দেৱালয়। এই ভাগ হৈ গ'ল গেট আৰু মোৰ পিছফালে এইটো আপোনাৰ নাগশংকৰ দেৱালয় আপোনাৰ গেষ্ট হাউচ। আকৌ ঠিক পিছ চাইডে এখন নতুনকৈ নৱনিৰ্মিত আপোনাৰ পাৰ্ক এখন বনাই। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান আমি মোৰ লগত আছে ধুনুমণি। আমি গৈ আছোঁ এতিয়া বৰ্তমান, নকওঁ ক'লৈ গৈ আছোঁ। চ' আমি এতিয়া গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব দেই, মিছ নকৰিব। আমি গৈ আছোঁ। ত' গাইজ কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আছোঁ এতিয়া বৰ্তমান এই বৰুৱানী বাইদেউৰ ঘৰত অকণমান এনেই আহিলোঁ, অকণমান বাইকখন আমাৰ বসন্তী। আজি এটা সৰুকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ। তাকে এতিয়া বৰ্তমান এই আমাৰ এজন নাপিতৰ ওচৰলৈ গৈ আছোঁ। তেওঁ বোলে চুলি কাটি আছে। চ' তেওঁৰ ওচৰৰ পৰা অকণ আহোঁগৈ নে কি কয়? ব'লকচোন, তেওঁ কি চুলি কাটে। পৃথিৱীৰ ভিতৰত মানে সাংঘাতিক ডাঙৰ আপোনাৰ নাপিত হয় এজন। তেওঁৰ ওচৰলৈ আমি গৈ আছোঁ বৰ্তমান। ব'লক তেওঁ ওচৰলৈ গৈ আপোনাক লগ পাই আছোঁ নে কি কয়? ব'লক। দেখিবলৈ পাইছে নালিয়া নাপিত আপোনাৰ ব্যস্ত চুলি কটাত। এইজনী হৈ গ'ল আমাৰ নালিয়া নাপিত। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁ শৈলী কটাৰ শৈলীবোৰ দেখুৱাই আছোঁ আপোনালোকক এতিয়া বৰ্তমান। আমাৰ ৰুবুল গাই লগতে এইটো লগত সহ্য কৰি কৰিছোঁ। হা হা এওঁ নিচিনা আপোনাৰ চুলি আমাৰ পৃথিৱীত দ্বিতীয়জন নোলাব। আপোনালোকক মই আগতে কৈছোঁৱেই ব্লগটোত। আপোনাৰ তুৰ্কিস্তানৰ পৰা আপোনাক শিকি আহিছে। আপোনাৰ 7 বছৰ কৰিছে তাত তুৰ্কিস্তানত। 7.5 বছৰ ন, চৰি মোক বেয়া নাপাব। ভালকে কওক। তুৰ্কিস্তানত শিকি বালুচিস্তানত 3 বছৰ ইণ্টাৰ্ণশ্বিপ কৰিছোঁ। অ' মাই গড। হয় হয়। পিছে আপোনাৰ ইয়াত এতিয়া এইখন চেলুন খোলা কিমান বছৰ হ'ল? এইখন বেছি দিন হোৱা নাই। হা বেছি দিন হোৱা নাই, মই এমাহ হৈছে অহা। অঁ তুৰ্কি বালুচিস্তান কি টান ক'লে আপুনি? বালুচিস্তান ন? তাকে ইয়াত তাৰপৰা অনা নেকি বাৰু টিহুটো বাৰু সচটো? দেখিছে বালুচিস্তানৰ পৰা অহা আপোনাৰ টিহু। এজনী তাই মই পকৰটো কাটি খাব লাগিব। কি হ'ল দাঁত উলিয়াই আছে যে? হা দাদা আপোনাৰ ইয়াত কি আগতে চুলি কাটিছেনে বাৰু? আগতে ঘটনা আজি প্ৰথম ন? আজি প্ৰথম, আগতে কটা নাই? হয় হয়। কাটি কেনেকুৱা লাগিছে বাৰু? ভালে লাগিছে। ভালকৈ কাটে নাই? ভালে কাটে। শুনিছে আৰু শুনি পেলাই আপুনি ইয়ালৈ আহিছে। कौन है ये लोग कहां से आते हैं? তাকে আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ মমলী সিং এজন বাঁহী বাদক। নমস্কাৰ দিয়ক। আপুনি কি সকামত ইয়ালৈ আহিলে? চুলি কটা দেখি। এইজন আমাৰ ক'ৰ পাইছে গম পায়নে নাই? তুৰ্কিস্তানৰ পৰা আহিছে। তেওঁ 7.5 বছৰ কৰিছিলে। এইখন চেলুন খোলা কিমান দিন হ'ল আপুনি জানে নেকি বাৰু? প্ৰায় 2 সপ্তাহমান হৈছে। তেওঁ কোৱা মাজতে এমাহ হৈছে বুলি কৈছে। সপ্তাহমান আপুনি মানে 2 সপ্তাহৰ পৰা জানে মানে আৰু। পিছে আপুনি বাঁহী চাহী বজায় বুলি শুনিছোঁ। কেতিয়াবা আমাৰ ব্লগতো আপোনালোকে বাঁহী অকণ দেখুৱাব পাৰিলে। হয় নেকি?
বাহিনী থাকিলে মুখেৰে দেখুৱাই দিয়ে এনে বেলেগ অঁ এনেই কৈছে ন এইজনী আমাৰ বাইদেউ এই টিকাটো কাটি 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 খাওঁতে খাওঁতে ভাজি মোক খতম হৈ গৈছে এই আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ ঘৰত লগোৱা বেলেগৰ নিচিনা নেকি আপোনাৰ চুলি আপুনি নিজে কাটিছেনে চাওক ৰাইজ তেওঁৰ চুলিখিনি আপোনাৰ দেখিছে কি ধুনীয়া চুলি তেওঁ নিজৰ চুলি নিজেই কাটে পিছফালৰ পৰা দেখিলে গোটেইজন আমাক শিকিব পাবৰ নিচিনাই লাগে দেখিবলৈ দেখিছে আপোনালোকে কি আপোনাক গাৰ্লফ্ৰেণ্ডে এৰিলে নেকি আমন জীমনে বহি আছে যে হে কিয় চলি আছে মানে নাই বুলি কৈছে আকৌ চলি আছে চাগে নাই একো নাই গাৰ্লফ্ৰেণ্ড নাই নাই নেকি আপোনাৰ আগতে ডিভ'ৰ্চ চিভ'ৰ্চ হৈছে নেকি কাৰোবাৰ লগত ডিভ'ৰ্চ হৈছে নেকি নাই হয় ন আপোনাৰ মাৰ নাম কি আছিলে বিজু দেৱী তাকে এতিয়া আমাৰ বিজু খুৰী আপোনাৰ ভেটি খোৱাটো এইটো সৌজন এজন আহিলে মোহনৰ ককায়েক আমাৰ বেহাৰবাৰী মোহন নহয় খালি গেৰেকী গাঁৱৰ মোহনৰ ককায়েক মুখত কি আপোনাৰ হা হা বেহাৰবাৰী মোহনৰ ককায়েক নহয় এইটো এয়া আপোনাৰ আমাৰ গেৰেকী গাঁৱৰ মোহনৰ ককায়েক ৰুবুল দা এই এইখন আপোনাৰ কি হয় আপুনি পিন্ধি থকাখন গামোচা ন অঁ দেখাত অকণ বেলেগ লাগিল যে অঁ মেখেলা বুলি ভাবিছিলোঁ ভুল সেইকাৰণে সুধিছোঁ মানে সেইবাবে চোৱা পাতনিটো বহে আৰু চাওক এয়া তেওঁৰ স্থান তাতে বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে আপোনাৰ বাঁহী বজাবলৈ আমাৰ মমলী সিং এতিয়া বাঁহীটো আনিলে ইয়াত দেখিবলৈ পাইছোঁ পিছফালে বাঁহীটো বজাব এতিয়া দেখি পেলাই চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনাৰ ৰাইচ গোট খাই গৈছে খালি সৰু সৰু ৰাইচ ডাঙৰ ডাঙৰ ৰাইচ নহয় এই দেখিছে বাইদেউহঁত কোৱা আমাৰ নালিয়া নাপিত আপোনাৰ লাগিয়ে আছে ব্যস্ত হৈ আছে তেওঁ নিজৰ কামত আপোনালোকৰ মনোৰঞ্জন অকণ দিলোঁ ব্লগটোৰ মাজতে এয়া তেওঁ ব্যস্ত হৈ আছে কাৰণ আপোনালোকে একেৰাহে আপোনাৰ চুলি কটা ভিডিঅ' চাই থাকিলে আপোনালোকে আমনিও পাব পাৰে নহয় নহয় আমাৰ এইখন চেলুন মানে আপোনাৰ চুলি কটাৰ লগতে মনোৰঞ্জনো দিয়া হয় ইয়াত আপোনাৰ বহুত প্ৰতিভা আছে ইয়াত আপোনাৰ এইখন জেগাত দেখিবলৈ পাইছে এই বাঁহী বজালে আপোনাৰ নিৰুৎপল নাথে আকৌ আমাৰ এজন আছে ঢোল বাদক সৌফালে ইফালে বহি আছে হাঁহি হাঁহি ইয়াত বহুত প্ৰতিভা আছে ইয়াত সৌফালে নাচনীকেইজনী ৰখিয়ে আছে নাচনীকেইজনী খালি এজনীহে একো নাই আৰু তাত পোকৰ দেখুৱাব পাৰি দিব ক এই আপুনি অঁ ধন্যবাদ ফাইনেল লুকটো কিনাৰ পিছফালে দেখুৱাই দিয়ক এবাৰ অঁ এয়া চুলি লাগি আছে বৰ্তমান গা ধুবগৈ তেওঁ ঠিক আছে এতিয়া দাড়ি কাটিব আপুনি নিজে কাটিব চাগে দাড়ি ঠিক আছে আকৌ লগ পাম নেক্সট ভিডিঅ'ত ন ঠিক আছে বাই বাই এয়া আমাৰ নালিয়া নাপিত আপোনাৰ এয়া হাত চাত ধুবলৈ
এয়া ভৰিয়াত ধুইছে আৰু তেওঁ আজি ইমানতে দোকান সামৰণি মাৰিছে। ভিডিঅ' তেনেকৈ মৰম দি গৈছিলে, এইটো ভিডিঅ'টো দিব। আৰু এইটো আপোনালোকে ধেমালি ভিডিঅ' বুলিয়ে ভাবি লওক, কাৰণ আমি কোনো ৰিয়েলিষ্টিক ভিডিঅ' বনোৱা নাই কোনো। তেওঁ নাপিত নহয়, তেওঁ মানে কেতিয়াবা কাৰোবাক কাটি দিয়ে আৰু তেওঁ আপোনাৰ চাইকেল মেৰামতি কাম ঘৰত এনেই কৰেহে। তেওঁ আপোনাৰ পেছাগতভাৱে আপোনাৰ চাইকেল মেৰামতি কাম নকৰে। আমাৰ এইটো এটা মোহন, এতিয়া বেহাবাৰী মোহন নহয় খালি আৰু এইটো গেৰেকী গাঁৱৰ মোহন। মোক চিনি নাপাইছে, মোহন ত্যাগী আছো, মোহন ত্যাগী। ইয়াত দেখিছে আমাৰ হিৰ' গৈছে। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান আমি মোৰ লগত আছে ধুনুমণি। আমি গৈ আছোঁ এতিয়া বৰ্তমান, নকওঁ ক'লে গৈ আছোঁ। চ' আমি এতিয়া গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব দেই, মিছ নকৰিব। আমি গৈ আছোঁ। আমি আহিছোঁ, আপোনালোকক ৰিভিল কৰি দিছোঁ আমাৰ নাগশংকৰ অৱস্থিত আপোনাৰ নাগশংকৰ দেৱালয় প্ৰসিদ্ধ। চ' এইটো ৰাস্তা, এইটো এইফালে আপোনালোকে যদি আহে, তেজপুৰ ফালৰ পৰা যদি আহে আপোনালোকে ৰাইট চাইডে সোমাই যাব লাগিব, আৰু বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা আহিলে আপোনালোকে লেফ্ট চাইডে সোমাই আহিব লাগিব ৰাস্তাটো। আগতে গেট আছিলে, এতিয়া বৰ্তমান গেট বনাই আছে, কাৰণ 4 লেনযুক্ত ৰাস্তা যোৱাৰ বাবে গেটখন ভাঙি দিয়া হ'ল। আৰু আপোনাৰ আজি ভিউটো বৰ ধুনীয়া আহিছে, দেখিবলৈ পাইছে আপোনালোকে। এই আমি আছোঁ এতিয়া, সেয়া হৈ গ'ল আমাৰ ঐতিহ্যমণ্ডিত আপোনাৰ নাগশংকৰ দেৱালয়। চ' আমি তালৈকে যাওঁ। মোৰ লগত আছে আমাৰ জিন্তু ভাই, জিন্তু বাইকখন চলাব দিছোঁ অকণমান। চ' আমি গৈ থাকোঁ এতিয়া নাগশংকৰ দেৱালয়লৈ, ব'লক। বৰ্তমান মানে আমি আহিছিলোঁ, এতিয়াতো আপোনাৰ সময় 4টা পাৰ হ'ল। চ' আপোনাৰ এতিয়া হৈছে কি মানে আমাৰ এতিয়াতো আপোনাৰ সেৱা চেৱা কৰিবলৈ দিগদাৰ হ'ব। আমি উপস্থিত হৈছোঁ আপোনাৰ নাগশংকৰ দেৱালয়। এই ভাগ হৈ গ'ল গেট, আৰু মোৰ পিছফালে এইটো আপোনাৰ নাগশংকৰ দেৱালয় আপোনাৰ গেষ্ট হাউচ। আকৌ ঠিক পিছ চাইডে এখন নতুনকৈ নৱনিৰ্মিত আপোনাৰ পাৰ্ক এখন বনাইছে, দেখিবলৈ পাইছে মোৰ পিছ চাইডে। আৰু এয়াই হৈ গ'ল আমাৰ প্ৰসিদ্ধ নাগশংকৰ দেৱালয়। এতিয়া ইয়াৰ পৰাই সেৱা জনাইছোঁ। চ' এতিয়া এইফালে আমাৰ পুখুৰী পাৰৰ পিনে যাম এতিয়া। আপোনাৰ নাগশংকৰ দেৱালয় গেষ্ট হাউচ, বিবাহ ভ্ৰমণ, অতিথিশালা সকলো হয়। এইয়া হৈ গ'ল আমাৰ নাগশংকৰ দেৱালয়। আমাৰ জিন্তুমণি গৈ আছে আগে আগে। সেয়া হৈ গ'ল আপোনাৰ নাগশংকৰ দেৱালয়ৰ আপোনাৰ পুখুৰী। এতিয়া আপোনাৰ আবেলি সময়ত আপোনাৰ কাছ প্ৰায় নোলায়, হ'লেও যদি ওলায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মাজতে আপোনাৰ পুখুৰীটো বহুত লেতেৰা হৈ গৈছিলে, আপোনাৰ জাবৰ জোঁথৰ পেলাই। এতিয়া আপোনাৰ বহুতখিনি আপোনাৰ এতিয়া চাফা হৈ গৈছে পানী, আৰু ইফালেও খান্দি দিয়া হৈছে। এতিয়া ইয়াত আপোনাৰ লিখা আছে পুখুৰীত কাগজ পলিথিন নেপেলাব, কাৰণ আমি সকলোৱে যেতিয়া পৰিৱেশটো বচাই ৰাখিম তেতিয়াই প্ৰকৃতিয়ে আমাক নতুন নতুন বস্তু দেখা দি থাকিব। সৌ কাছ আপোনালোকক দেখুৱাই আছোঁ, ৰখিব। এই কাছ দেখিবলৈ পাইছে আপোনালোকে, এই কাছ। মোহন বহুতো কাছ আছে দেখিবলৈ পাইছে।
আজি আমি আহি পালোঁ আপোনাৰ নাগশংকৰ দেৱালয়। এয়া আমাৰ পিছফালে আছে আপোনাৰ এয়া দেখুৱাই দিয়ে, সেইফালে আছে আমাৰ এয়া প্ৰসিদ্ধ আপোনাৰ নাগশংকৰ দেৱালয়। ইয়াত আপোনালোক সকলো আহিব পাৰে, কাৰণ কিয়নো এয়া আপোনাৰ শিৱৰ আপোনাৰ বাসস্থান বুলি কয়। যেনেকৈ আপোনাৰ যেনেকৈ মহাভৈৰৱ, তেনেকৈ নাগশংকৰ দেৱালয়ো ঐতিহ্যমণ্ডিত আপোনাৰ বহুতখিনি ইতিহাস আছে। চ' পাৰিলে আপোনালোক সকলো ইয়ালৈকে আহক। আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ কাছ আছেই, পুখুৰী এয়া কাছ হয় বহুত আপোনাৰ হাৱা ইয়াত কাছ আছে। এইফালে আছে, এইফালে এটা পুখুৰী, ইফালে এটা পুখুৰী আছে, আৰু এটা পুখুৰী ইফালে পাৰ্টি ইফালে। আৰু আজি ব্লগটো মানে সৰু হ'ল কিয়নো আমাৰ হাতত টাইমটো কম আছিলে, কাৰণ কামো থাকে, আমাৰ ইয়াৰো কাম আছে, মোৰো কাম থাকে। চ' আপোনালোকক বহুত দিন ব্লগ এটাও দিয়া নাই, কাৰণ আপোনালোকে বেয়া পাব পাৰে। চ' সেইবাবে আপোনালোকৰ মনোৰঞ্জনৰ বাবে এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ সকলোৱে ভাল পায়, সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত দিছোঁ। Until then, bye bye. Love you all.